हेलो गाइस, तो कैसे आप लोग? सेकेंड ब्लॉग आহি গলো जय शंकर महाराज আৰু আজি খুচকাৰি সাইকেল টাইকেল নাই তো ভিডিওত মানে গেটৰ পৰা ষ্টাৰ্ট দিছিলো আজিও এইটো ভিডিও গেটৰ পৰা ষ্টাৰ্ট দিছো এতিয়া ভায়াত যাই আছে মলবান পিছ বাৰিছো মানে মই আগত যাও আৰু দে বালবম 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 পিছে বলো বালবম জোরছে বলো বালবম 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 গাইস মানে রাজঘাট আহি পালো এইপিনে ভিউজ চাওক গুৱাহাটী এণ্ড বেক চাইডে মই আৰু এতিয়া এইটো হ'ল ব্ৰহ্মপুত্ৰ নেক্সট মানে যি আহিছিলোঁ মানে এইপিনে ভক্তসকল বালবম 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 আৰু এতিয়া গাইস মানে স্নান কৰি আৰু এতিয়া গাইস পানী দিলোঁ আৰু পানী বিক্ৰী লগালোঁ আৰু ওপৰত যাই আছোঁ আৰু একটা ষ্টাইলত আহি গ'ল এইটো গাইস ফুটাটো লৈ ল'লোঁ আৰু এইটো ফুটা 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 কেনেকুৱা লাগছে শম্ভু জয় শংকৰ মহাৰাজ আৰু মোনাখন মোৰে আজি দায়িত্ব কৰিছে গাইস ইয়াতে গৈছে আগত এতিয়া বলে পাব আছোঁ গাইস অলপমান আছে ওম নমঃ শিৱায় ভাই কেনেকুৱা Bolbom, 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 bolbom. Oh, भाई साहब की साइड ऊपर हाथ. Oh, भाई साहब, बाप रे बाप, bolbom. সিদ্ধেশ্বৰি দেবালয় আহি পালো মানে অলপ আছে এতিয়া চেৰি পকাব লাগিব পুৰা একদম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আৰু আহি পালো ওপৰ সিদ্ধেশ্বৰি দেবালয়ৰ ওপৰ আৰু ভাইহঁত আহি আছে তো আহি পেলি ভাগৰ লাগিছে নেকি বাবাৰ নামত ভাগৰ না ওম নমঃ শিৱায় আৰু ভাইহঁত আহি আছে তো কেনেকুৱা ওম নমঃ শিৱায় 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 বাবার নামত ভাগৰ নাই নেকি ভাই গণ নাই আমাৰ ওম নমঃ শিৱায় আৰু এতিয়া প্ৰৱেশ কৰিলোঁ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় শম্ভু শংকৰ মহাৰাজ बोलबम जय शिव शंकर महाराज ইয়াত দেখোন কিবা দেখোন জ্বলি আছে কি গেছ হয় বাবা তুমি ফটো উঠি আছা হাই 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 মই ভাবিলোঁ কি হ'ল এইটো তো তুমি তোকে নাই বাম চালিয়া চলিবে তো জিএফ চিএফ আছে নে নাই গাইছ কিন্তু আছে আৰু নে জিএফ পাবলৈ তুমি জিএফ মানে কি আৰু জি মতলব গাৰ্ল এফ মতলব ফ্ৰেণ্ড গাৰ্ল ফ্ৰেণ্ড অৰ্থাৎ ছোৱালী ফ্ৰেণ্ড মোৰো আছে আচ্ছা আচ্ছা ছোৱালী ফ্ৰেণ্ড এইটো গুড 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 ছোৱালী ফ্ৰেণ্ড মানে বান্ধৱী বাবাক পূজা কৰিছোঁ যাতে পাৰ্বতী এজনী পাই যাবা আয়ুষ্মান বাবা আৰু এতিয়া ওপৰৰ পৰা আহিলোঁ গাইছ আৰু বহুতখিনি অলপমান ভাগৰ লাগিছে কিন্তু বাবাৰ নামত এই ভাগৰ নহয় আৰু কিছুমানে কয় বলবমটোৱে কিছুমান ভাঙুৰি চাঙুৰি কিন্তু আমাৰ এইগিলা নাই দে ভাং চাং খোৱা নাই গাইছ অলৰেডি আমাৰ কোনো ভাং খোৱা ল'ৰা নাই চিখৰ টিখৰ খায় মই চিখৰ খাওঁ কিন্তু মিছা কথা নকওঁ আজি সঁচা কথা কৈ দিছোঁ চিখৰ খাওঁ মই এই ৰুদ্ৰাক্ষ পিন্ধিম আৰু কি মিছা কথা কওঁ ভাং খোৱা চলি নাই কিন্তু আৰু কিছুমানে কয় ভাং খাব আহে ভলে বমত এইবোৰ মানে নাভাবিব মানে কিবা এটা আশাত আহে কিছুমানে মই সৰুৰ পৰা আহিছোঁ কিন্তু এইবাৰ ভিডিঅ' বনাইছোঁ ইউটিউব চেনেলটো আগতে আছিল মানে ভিডিঅ' সেনেকুৱা বনাই নাছিলোঁ এতিয়া মোৰ ইউটিউব চেনেলটো এইটো ঋষিলালি মানে ইউটিউব চেনেলটো এতিয়াই মই সেই কৰি থৈ দিছোঁ তো গাইজ এনজয় লৈ থাকিবৰ কাৰণে আপোনালোকৰ মাজত মই নতুন নতুন ভিডিঅ' দিম আৰু আপোনালোকে আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব আশীৰ্বাদ দিব তো গাইজ এতিয়া যাই আছোঁ টিকাল মন্দিৰ আৰু সেইটো ৰাস্তাৰে যাই আছোঁ গাইজ
মুখখন বগা হৈ গৈছে কিন্তু কথা নাই বল বম গাইজ বল বম আৰু এতিয়া গাইজ টিকাল মন্দিৰ আহি পালোঁ আৰু এতিয়া টিকালতো পানী থাকিম মানে 3টা মন্দিৰ তাৰপিছত ভাঙাৰা এইটো টিকাল মন্দিৰ ডাইৰেক্টলি টিকালৰ পৰা ঢালি এতিয়া আমি যাই আছোঁ দেবালয় মানে য'ত কয় ভাঙাৰা তো আহি মেডিকেল চৌক শুৱালকুছি মেডিকেল চৌকত ইয়াতো এটা বাবাৰ ধাম আছে ইয়াতো খালোঁ আৰু আমাৰ কাকাই বোলে কিবা বোলে ক'ব মানে প্ৰমাণ পাইছি প্ৰমাণটো মানে এই মাছ খাই কেইটা হৈ গ'লে ভলে বমত আহিব নালাগে এই মোৰ দৰে অৱস্থা হয় ভৰি দুখন নাযোৱা হৈছে এতিয়া বিৰাট বিপদত পৰিছোঁ নহয় মই আধা বাটত ডাঙৰ মানুহ নাই এতিয়া বেলেগ জেগাত ৰেপিডো মাতি দিলোঁ সেইটো ব্যৱস্থাও নাই কি কৰোঁ তাকে ভাবিছোঁ আৰু যাই আছোঁ কিবাকে চলিকেইটাৰ লগত চাওঁ আৰে ওৰে আমাৰ পিছ বস্তি দেখাই নাপায় এই ডেকা ক'ত মৰি আছে এই ডেকা চাবা আৰু কোনোবাই ক'ৰবাত যাবা বুলি একদম বান্ধি থৈ দিব আৰু তে গাইজ সকলোৱে মানে বহি ল'লোঁ অলপ গেইটত মানে আৰম্ভজত কৰিছিলোঁ চাদা খাই নেকি আপুনি চাদা নাখাওঁ কিন্তু শিখৰ খা ডাইৰেক্টলি কথা শিখৰ বাদ দিম আৰু কেতিয়াবা জিএফ এজনী পালে আৰু তে গাইজ সি অৱশেষত পাবা হ'লো আমাৰ 3 নম্বৰ মঞ্জিল বাবা ফিংগেশ্বৰ দেৱালয় আৰু টাইম হৈছে 3:30 বাজি 3:35 হ'ল আৰু এইটোৱে হৈছে ফিংগেশ্বৰ দেৱালয় ভিতৰত দেখি যাই আছোঁ লাইট জ্বলি আছে ইয়া আৰু তে গাইজ মানে ভৰি ধুব আহিছিলোঁ ওপৰৰ পৰা কিবা পৰি আছে কি পৰিব আৰু ওপৰৰ পৰা বৰষুণ দিছে মানে বাবাই পানী চিটাই দিছে আৰু ভিতৰত আহিলোঁ ওম নমঃ শিৱায় 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 গাইজ মানে অলপ পৰি গ'লোঁ ফিংগেশ্বৰ দেৱালয় আহি মানে বৰষুণ নিচিনা বাইজত সেইকাৰণে একদম তলত পৰি দিলোঁ বল বম তলতটো কেনে লাগছি একদম ভাল চাগে লাগি উৎপাত তো গাইজ এইখিনিতে আছিল আজিৰ ভিডিঅ' আৰু নেক্সট ভিডিঅ'লৈ গাইজ ৱেইট কৰি থাকক